Good evening, guys. Hello, friends. আজি আমি আনবক্সিং কৰিম MI Security কেমেৰা 360 ডিগ্ৰী 1080p ৰেজলিউশ্যন Xiaomi প্ৰডাক্ট হয় এইটো মই Amazonৰ পৰা কিনিছো এনে Amazonৰ প্ৰাইস আছে এইটো 2299 2300 টকা প্ৰায় মই 10% ডিসকাউন্ট পাইছো HDFC কাৰ্ডত আপোনালোকে এতিয়া চাগে এক্সিছ বেংকৰ কাৰ্ডত এতিয়াও HDFC কাৰ্ডৰ বেংকতে পাব আপোনালোকে এতিয়া যদি কিনে আপোনালোকে এটো আপোনাৰ 360 ডিগ্ৰী কেমেৰা হয় ঘৰৰ কাৰণে বহুতে ভাল লগত ইয়াৰ ফিচাৰছ আমি পিছফালে লিখাই আছে চাওক হাই ডেফিনেশ্যন ভিডিও হয় 1080p ভিডিও ইনফ্ৰাৰেড নাইট ভিজন আছে আৰু টক বেক ফিচাৰছ আছে আপুনি পৃথিৱীৰ যতে নাথাকক কিয় আপুনি এটোৰ কেমেৰাটি আপুনি মানে যতে নাথাকক কিয় আপুনি ৰিমোটলি ভিডিও ফুটেজ বিলাক চাব পাৰিব সো বলক গাইস আমি এতিয়া আনবক্সিং কৰো কেমেৰাটোৰ ভিতৰত কি আছে আমি চাও বক্সটোৰ ভিতৰত ইয়াতে প্ৰথমতে আমি ইয়াতে চাই লও ইয়াতে ফাৰ্স্ট আমাৰ চাৰ্জাৰ আছে চাৰ্জিং কেবল ডাল আছে ভাল কেবল এডাল আমি মোবাইলৰ নিচিনা আপোনাৰ USB কেবল লগতে আমাৰ পাৱাৰ এডাপ্টাৰ আছে পাৱাৰ এডাপ্টাৰ আমি পাৱাৰ পইণ্টত লগাই থলে আপোনাৰ কেমেৰাটো ডাইৰেক্টলি পাৱাৰ পাই থাকিব আৰু এটো হল আমাৰ ওয়াল ল্যাম্প ওয়ালত আমি লগোৱাৰ কাৰণে লগত ইউজাৰ মেনুৱেল সেইখিনি আমি এতিয়া সাইড কৰি দিছো নেক্সট আমি চাম আসল কেমেৰাটো আমাৰ এতিয়া চাব গলে এটো হল আমাৰ কেমেৰাটো চাওক এটো হল আমাৰ যদি আমি পুৰা ওভাৰভিউ চাও ইয়াৰে এটো হল আমাৰ ৰিসেট বটন এটো হল আমাৰ পাৱাৰ পইণ্ট এটো হল আমাৰ ক্লেম্প যত লাগিব যত আমি এটো ওয়ালত বা যতে নহক যত লগাব খুজো আমি লগাব পাৰো এটো মেইন কেমেৰা এটো আপোনাৰ 360 ডিগ্ৰী ঘুৰে লগত আপোনাৰ কেমেৰা আপ ডাউন হয় সো ঘৰৰ কাৰণে প্লাস অফিসৰ কাৰণে বহুতে ভাল কেমেৰা এটো আপোনালোকৰ মানে ইনফ্ৰাৰেড ভিজনৰ কাৰণে ৰাতিৰ কাৰণে কোনো প্ৰবলেম নাই লগত আপোনালোকৰ সাৰ্ভেইলেন্স মোড আছে যত আপোনালোকে মোশন ডিটেকশন এনেবল কৰিব তো আপোনালোকে MI হোম এপটো ডাউনলোড কৰিব MI হোম এপটো ডাউনলোড কৰাৰ পিছত কনফিগাৰ কৰাৰ পিছত ঘৰত আপোনালোকৰ এটা ওয়াইফাই কানেকশন লাগিব আৰু এটা পাৱাৰ পইণ্ট লাগিব তাৰ পিছত আপোনালোকে যতৰ পৰা ওয়াইফাই ইউজ কৰি পেলাই আপোনালোকৰ ঘৰৰ ফুটেজ চাব পাৰিব সো এতিয়ালৈকে এইখিনিয়ে পিছত আৰু আমাৰ বাকিখিনি কেনেকুৱা লাগে ইউজ কৰি পেলাই এটো পিছত আমাৰ ইউজাৰ ৰিভিউ এটা দিম কেনেকুৱা লাগে ইউজ কৰি ভিডিও ফুটেজ বিলাকো আপোনালোকক পাৰিলে দেখাম সো আজিৰ কাৰণে এইখিনিয়ে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব নাপাহৰিব ধন্যবাদ